Hello everyone, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে তোমালোকৰ মৰমৰ YouTube চেনেল আসাম একাডেমীলৈ স্বাগতম জনাইছো। যোৱাকালি মই এটা ভিডিও আপলোড কৰিছিলো তাত তোমালোকৰ পৰীক্ষা সংক্ৰান্তীয় কেইবাটাও খবৰ আগবঢ়াইছিলো মই। এই ক্ষেত্ৰত কিছুমানৰ আপত্তি আছিল, কিছুমানে মোৰ সেই খবৰসমূহ বিশ্বাসত ল'ব পৰা নাছিল। তাৰ কাৰণে মই আজি আকৌ এই ভিডিওটো প্ৰস্তুত কৰিবলৈ ওলাইছো। আজি মই প্ৰমাণ সহকাৰে তোমালোকক সেই কথাখিনি আকৌ জনাম যে কোনটো পৰীক্ষা প্ৰায় বাতিল হোৱাৰ পথত আৰু কোনটো পৰীক্ষা অনলাইনত হোৱাৰ সম্ভাৱনা আছে বা নহবও পাৰে। সেই কথাখিনি গোটেই কথাখিনি তোমালোকে আজি এইটো ভিডিওৰ মাধ্যমেৰে জানিবলৈ পাবা। আশা কৰো ভিডিওটো শেষলৈকে চাবা। সো আমি প্ৰথমতে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা সংক্ৰান্তত কিছু কথা জনাব বিচাৰিছো। মই তোমালোকক কৈছিলো সেই কথাখিনি নিশ্চয় তোমালোকে ইয়াৰ আগৰ ভিডিওত চাইছা। তো আজি তোমালোকক মই সৰু এটা ভিডিও ক্লিপ দেখাব বিচাৰিছো। সেইটো কাউন্সিলৰ অধ্যক্ষ ছাৰে কিছু কথা আগবঢ়াইছে, তেখেতৰ মন্তব্য আগবঢ়াইছে ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা সম্পৰ্কত। সেই ভিডিওটো তোমালোকে চাই লোৱাচোন। আজি আমি চৰকাৰৰ লগত আমি আলোচনা কৰিলো। চৰকাৰে ক'লে যে আপোনালোকে নিজৰ সিদ্ধান্ত ল'ব আৰু মেৰ ভিতৰত পৰীক্ষা পাতিব পাৰিব নোৱাৰিব এইটো বেলেগ কথা। এতিয়া পিছুৱাই দিয়া হৈছে এই কথাটো কৈ থক। ইতিমধ্যে আমি ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাটো AHSEC ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাটো আমি পিছুৱাই থৈছোঁ। সেই সংক্ৰান্তত আকৌ নতুনকৈ কিবা সিদ্ধান্ত ল'ব লাগিব নেকি, যিহেতু ক্লাছ সোনকালে আৰম্ভ কৰিব লাগে, সেইটো বেলেগ কথা। ভিডিওটো তোমালোকে চালা। ইয়াত তোমালোকে শুনিলা যে অধ্যক্ষ ছাৰে কৈছে যে ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাটো ইতিমধ্যে পষ্টপন কৰা হৈছে, স্থগিত কৰা হৈছে, পৰৱৰ্তী সময়ত হোৱাৰ কথা আছে যদিও এই ক্ষেত্ৰত আকৌ কিছুমান কথা নতুনকৈ চিন্তা কৰিব লগা হ'ব পাৰে। কাৰণ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টখিনিৰ কাৰণে ইয়াৰ পিছতে আকৌ সেকেন্ড ইয়াৰৰ কথা আছে। তেওঁলোকৰ যদি পৰীক্ষা পাতোতে যদি আৰু বহুত সময় লাগি যায় বা ধৰি লোৱা আৰু 2 মাহ সময় ৰখিব লগা হ'ল, চাব লগা হ'ল, তেতিয়াহ'লেতো তেওঁলোকক এনেকৈ ৰখাই থলে নহ'ব। কাৰণ তেওঁলোকৰ ইয়াৰ পিছত সেকেন্ড ইয়াৰ, ফাৰ্ষ্ট ইয়াৰতকৈ সেকেন্ড ইয়াৰৰ পৰীক্ষাটো বেছি গুৰুত্বপূৰ্ণ। তেওঁলোকৰ ক্লাছ পাতিৰ কথা আছে বুলি কৈছে, তেওঁলোকৰ পঢ়া শুনা ষ্টাৰ্ট কৰিব লাগিব। কাৰণ তেওঁলোকে যদি ফাৰ্ষ্ট ইয়াৰতে আৰু 2 মাহ সময় ৰ'ব লগা হয়, তেতিয়াহ'লে এই সময়খিনি, এই 2 মাহ সময় তেওঁলোকক সেকেন্ড ইয়াৰৰ পৰা কমি যাব। তো এই ক্ষেত্ৰত দেখা গৈ আছে যে এটা স্পষ্ট ইংগিত দি আছে যে ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাটো প্ৰায় বাতিল হোৱাৰ পথত। কাৰণ তোমালোকেও কিন্তু যোৱা বছৰ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা দিয়া নাছিলা, তোমালোকে পৰীক্ষা নিদিয়াকৈ সেকেন্ড ইয়াৰ পাইছিলা। কিন্তু চিন্তা কৰা, মই এই কাৰণেই মোৰ নিজস্ব ধাৰণা আগবঢ়াইছিলো যে পৰীক্ষাটো বাতিল হ'ব পাৰে। কাৰণ যোৱা বছৰতকৈ কৰোনাৰ যিটো পৰিস্থিতি এই বছৰ বহুত গুণে বেছি। তো যোৱা বছৰে যদি পৰীক্ষাটো কেনসেল হৈছিল, গতিকে এইবাৰো কেনসেল হোৱাৰ সম্ভাৱনা আছে। কাৰণ আৰু মই ধৰি লৈছো পৰীক্ষা কেনসেল নহ'ল, এইবাৰ ধৰি লোৱা পৰীক্ষা হ'বই। এতিয়া পৰীক্ষা হ'লেও চাবা ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টখিনিক কিন্তু অল এলাউ কৰিব, সকলোকে পাছ কৰাই দিব। এতিয়া ফাৰ্ষ্ট ইয়াৰৰ এই পৰীক্ষাটো বা ফাৰ্ষ্ট ইয়াৰৰ জৰিয়তে আহৰণ কৰা যিটো মাৰ্কছ বা পাৰ্চেন্টেজ, এই পাৰ্চেন্টেজটো কিন্তু কোনো বিশেষ চাকৰি বাকৰি বা কম্পিটিটিভ এক্সাম বা তেনেধৰণৰ বিশেষ কামত নাহে, এইটো হিচাপ কৰা নহয়। তো তাৰ পৰিৱৰ্তে কিন্তু সেকেন্ড ইয়াৰৰ পৰীক্ষাটো গোটেই লাইফতে তোমালোকৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। তাৰে মাৰ্কছটো কিন্তু তোমাৰ বিভিন্ন ক্ষেত্ৰত লাগিব। তো দেখা গৈ আছে যে তুমি এই ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাৰ পিছত লাগি থকাতকৈ সেকেন্ড ইয়াৰৰ কিতাপ পত্ৰ কিনি আজিৰে পৰা তুমি সেকেন্ড ইয়াৰৰ ষ্টাডি আৰম্ভ কৰা। এই ক্ষেত্ৰত তোমাৰ যথেষ্ট পৰিমাণে কি হ'ব, লাভ হ'ব। সেইকাৰণে মই নিজৰ মতামত আগবঢ়াইছিলো যে ফাৰ্ষ্ট ইয়াৰৰ পিছত লাগি নাথাকি তোমালোকে সেকেন্ড ইয়াৰৰ কিতাপ কিনি সেকেন্ড ইয়াৰৰ পঢ়া ষ্টাৰ্ট কৰা। গতিকে চাবা পৰৱৰ্তী সময়ত কিন্তু তেনেকুৱা এটা পৰিৱেশ আহিব পাৰে। তো যি নহওক, মই কৈছো যে তোমালোকে সেকেন্ড ইয়াৰৰ ওপৰত বেছিকৈ ফকাস কৰা। তো এইটো তোমালোকে নিশ্চয় চালা। এতিয়া তোমালোকক মই জনাব বিচাৰিছো যে AHSEC ফাইনেল ইয়াৰ পৰীক্ষাটো কি হ'ব। এই সম্পৰ্কত কাউন্সিলৰ অধ্যক্ষ ছাৰে কি কৈছিল সেইটো তোমালোকে আগতে শুনি লোৱা। ফাইনেল পৰীক্ষাৰ ক্ষেত্ৰত আমি এইটো একো নকৰাকৈ চেণ্ট আপ কৰিব নোৱাৰোঁ, পাছ কৰি দিব নোৱাৰিম। আৰু পাছ কৰি দিয়াটো যদি আমি ভাবিছোঁ অনলাইন এক্সামিনেশ্যন কেনেবাকৈ আমি ল'ব পাৰিম নেকি, অনলাইনৰ ক্ষেত্ৰত আমি চাইছোঁ যদি পৰা যায় কৰা যাব। আৰু যদি অনলাইনৰ ক্ষেত্ৰত আটাইতকৈ বেছি হয়তো প্ৰটেষ্ট তেওঁলোকৰ পৰা আহিব পাৰে, যিহেতু আমি আৰু ভাল কৰিলোহেঁতেন অনলাইনত আপোনালোকে পৰীক্ষাটো লৈ, এনেকুৱাও হ'ব পাৰে। কিন্তু আমাৰ ইচ্ছা
যে নতুন প্ৰজন্মই কোনো ধৰণৰ সাফাৰ কৰিব নালাগে সেইটোৰ ক্ষেত্ৰত বেছি চিন্তা নকৰি তেওঁলোকে এটা নৰ্মেল লাইফ পঢ়া শুনাটো যেনেদৰে কৰিছিল আগতে ধৰি লওক 8 ঘণ্টা 10 ঘণ্টা কোনোবাই পঢ়িছিল এটা হিমান পঢ়িব লাগে সেই কথাটো আমি কোৱা নাই কিন্তু পঢ়াটোৰ লগত সম্পৰ্কটো ৰাখিব লাগিব যেটো পৰীক্ষা কিবা এটা নহয় কিবা এটা পৰ্যায়ত পৰীক্ষাটো হ'বই মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে শুনিলা ইয়াত কাউন্সিলৰ অধ্যক্ষ ছাৰে জনাইছে যে প্ৰথম কথা তেখেত ইয়াত কেইবাটাও কথা উল্লেখ কৰিছে প্ৰথম কথা হৈছে তেখেতে কৈছে যে পৰীক্ষাটো যিকোনো প্ৰকাৰে হোক হ'বই পৰীক্ষা হোৱাটো নিশ্চিত পৰীক্ষা হোৱাটো খাতেন পৰীক্ষা নিশ্চিতভাৱে হ'ব এই কথাটো মই তোমালোকক জনাইছিলো যে পৰীক্ষাটো হ'বই দ্বিতীয় কথা তেখেতে জনাইছে যে যেহেতু বৰ্তমান কৰোনা পৰিস্থিতিৰ কাৰণে পৰীক্ষাটো অফলাইনত পতাটো সম্ভৱ নহয় তো সেই কাৰণে এটা চিন্তা চৰ্চা চলি আছে যে পৰীক্ষাটো অনলাইনত পাতিব পৰা যায় নেকি তো এই সম্পৰ্কে তেখেতসকলে চিন্তা চৰ্চা কৰি আছে গোটেই দিশসমূহ চালি জাৰি চাই আছে যদি সম্ভৱ হয় অনলাইনত পতাটো যদি সম্ভৱ হয় একো যদি অসুবিধা নহয় তেতিয়াহলে তেওঁলোকে হয়তো এই কাম আগবঢ়াই ল'ব মই সেই কথাই তোমালোকক জনাইছিলো যে অনলাইনত হোৱাৰ সম্ভাৱনা আছে তাৰ লগতে কিন্তু তেখেতে এই কথাটো ইয়াত প্ৰকাশ কৰিছে যে অনলাইনত হলে কিছুমান সমস্যাও আছে কাৰণ বহুত ছাত্ৰ-ছাত্ৰীয়ে এই ক্ষেত্ৰত প্ৰটেষ্ট কৰিব প্ৰতিবাদ কৰিব তেওঁলোকে বিৰোধ কৰিব যে অনলাইনত হলে ভাল ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বহুত লোকসান হ'ব ক্ষতি হ'ব সেই সম্পৰ্কে মই ইয়াৰ পিছৰ ভিডিঅ তোমালোকক জনাম যে পৰীক্ষা অনলাইনত হলে কাৰ লাভ হ'ব কাৰ লোকসান হ'ব এই কথাখিনি মই তোমালোকক জনাম তো দেখা পালো যে তেওঁ এটা স্পষ্ট ইংগিত দিছে যে অনলাইনত পৰীক্ষাটো পতাৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰি আছে আৰু শেষৰ ফালে এটা কথা কৈছে যে পৰীক্ষা কিবা নহয় কিবা প্ৰকাৰে কিন্তু হ'বই পৰীক্ষা হোৱাটো নিশ্চিত তেখেতে যে কথাটো ক'লে যে পৰীক্ষা কিবা নহয় কিবা প্ৰকাৰে হ'বই কিবা নহয় কিবা ব্যৱস্থাৰ মাধ্যমৰে হ'বই তাৰ মানে ইয়াৰ দ্বাৰাও আমি এটা কথা অনুমান কৰিব পাৰো যে যদি ধৰি লোৱা মে মাহতো পৰীক্ষা পতাটো সম্ভৱ নহয় জুন মাহতো যদি এই পৰিস্থিতিটো ভাল হৈ নাহে জুন মাহতো যদি পৰীক্ষা পাতিব পৰা এটা পৰিৱেশ ঘূৰি নাহে তেতিয়া হলে কিন্তু এই যে তেখেতে কৈছে কিবা নহয় কিবা প্ৰকাৰে পৰীক্ষাটো হ'বই তেতিয়া কিন্তু তেওঁলোকে চিন্তা কৰিব যে কিবা নহয় কিবা প্ৰকাৰে মানে অনলাইনৰ জৰিয়তে পৰীক্ষাটো পাতি তেওঁলোকৰ দায়িত্বটো তেওঁলোকে পালন কৰাৰ কাৰণে চেষ্টা কৰিব কাৰণ পৰীক্ষা নপতাকৈ ফাইনেল পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলক উত্তীৰ্ণ কৰাব নোৱাৰে আৰু তেওঁলোকক কেনেকৈ মাৰ্কস দিব কেনেকৈ কি তেওঁলোকক মেৰিটত বিভাজন কৰিব বা এটা পাৰ্সেন্টেজ দিব এই কথাটো এটা বহুত জটিলতাৰ বিষয় গতিকে সেই কাৰণে তেওঁলোকে ভাবিছে যে অনলাইন এক্সামটো হ'ব পাৰে কিন্তু এই কম দিনৰ ভিতৰত নহয় আৰু এই অনলাইনত হলেও কিন্তু সকলো বহুত ছাত্ৰ-ছাত্ৰীৰ পৰা বহুত অভিভাৱকৰ পৰা বা বিজ্ঞজনৰ পৰা শিক্ষাবিদসকলৰ পৰা পৰামৰ্শ ল'ব মতামত ল'ব তাৰ পিছতহে তেওঁলোকে এই সিদ্ধান্তটো ল'ব তো মই তোমালোকক শেষত এটা কথাই ক'ব বিচাৰিছো যে তোমালোকে এই সমূহ কথা লৈ বেছি চিন্তা নকৰিবা তেখেতে কিন্তু মাজতে কৈছে যে ছাত্ৰ-ছাত্ৰীসকলে চিন্তা কৰিব নালাগে ছাত্ৰ-ছাত্ৰীসকলক ক্ষতি হ'ব পৰা কোনো কাম তেওঁলোকে নকৰে তো তোমালোকে শিক্ষা বিভাগৰ ওপৰত এটা বিশ্বাস ৰাখা আৰু নিজৰ অধ্যয়ন নিজে অব্যাহত ৰাখা কাৰণ যিসকলে কষ্ট কৰি আছে নিশ্চয় এই কষ্টৰ ফল তোমালোকে পাবা ইমান সহজো নহয় অনলাইন পৰীক্ষাটো আৰু এয়া এক চূড়ান্ত পৰ্যায়তহে হ'ব পাৰে একেবাৰে লাষ্ট পৰ্যায়ত এতিয়া আৰু কোনো উপায় নাই কোনো ৰাস্তা নাই তেতিয়াহে এই অনলাইন পৰীক্ষাটো হ'ব পাৰে ইমান সহজতে বা এতিয়াই অনলাইন পৰীক্ষাটো নহয় তোমালোকে অনলাইন পৰীক্ষালৈ চিন্তা কৰি থাকিব নালাগে নিজৰ পঢ়া শুনাখিনি আগৰ নিচিনাকৈ তোমালোকে আগবঢ়াই লৈ যোৱা আশা ৰাখিছো তোমালোকে ভাল ফল পাবা আৰু নিশ্চয় ময়ো তোমালোকৰ হৈ ভাল দিনৰ অপেক্ষাত ৰলো কাৰণ চোৱা তোমালোকে যি ধৰণে ভাবিছা যে মই ভিউজ পোৱাৰ কাৰণে তোমালোকক কিছুমান ভুল খবৰ বা ভুল ব্যাখ্যা আগবঢ়াইছো এয়া কেতিয়াও হ'ব নোৱাৰে মোৰ এটা নৈতিকতা আছে এটা নৈতিক দায়িত্ববোধ আছে মই সদায় ছাত্ৰ-ছাত্ৰীৰ লগতেই থাকো আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত মই এজন বন্ধু হিচাপে থাকো ছাত্ৰ-ছাত্ৰীৰ মনৰ বেদনা মনৰ কষ্ট দুখ কষ্টখিনি মই বুজি পাওঁ মই তোমালোকক দুখ দিয়াৰ কাৰণে বা তোমালোকক ভুল পথে পৰিচালিত কৰাৰ কাৰণে কোনো কথা কোৱা নাই আৰু ভৱিষ্যতে মই নকওঁ যিখিনি অথেন্টিক খবৰ আহে যিখিনি তথ্য মই পাওঁ সেইখিনি তোমালোকক মই জনাই গৈ থাকিম তোমালোকে চেনেলটোৰ লগত সহযোগ কৰিবা আৰু কিবা খুদিব লগা থাকিলে খুদিব পাৰিবা মই নিশ্চয় তোমালোকৰ সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ যত্ন কৰিম গতিকে শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো জয় অসম